friends, welcome to the channel. আজি মই এই ভিডিওটোত পাৰ্টিকুলাৰলি কিছুমান মেট্ৰিকৰ পৰীক্ষাত 2021 চনৰ মেট্ৰিকৰ পৰীক্ষাত আহিব পৰা সম্ভাৱ্যপূৰ্ণ কুৱেশ্যন কৰিবলৈ যাম। তোমালোকে মনোযোগ দি এই ভিডিওটো চাবা। এই মই ইকুৱেশ্যনটো লৈছো, এইটো প্ৰথম প্ৰবলেম লৈছো। এই প্ৰবলেমটো তোমালোকক আহিব পাৰে উৎপাদক বিশ্লেষণ যিটো প্ৰসেছ এই উৎপাদক বিশ্লেষণৰ থ্ৰুদি ইয়াৰ এক্সৰ ভ্যালু বা উৎপাদক বিশ্লেষণ কৰি তুমি এই দ্বিঘাত সমীকৰণটোৰ মূল উলিয়াবলৈ আহিব পাৰে। তো এই ইকুৱেশ্যনটো আমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম চোৱা। ইয়াত ইকুৱেশ্যনটো কি আছে 2x স্কয়াৰ - x + 1/8 = 0। এটোক আমি ফাৰ্স্ট স্টেজত সিম্পলিফাই কৰি লম। সিম্পলিফাই কৰিবলৈ হলে কি হ'ব, কাৰণ তলত 8 আছে গতিকে 8 টো কমন লৈ লম। 8 টো আমি কমন ললে কি হ'ব, ইয়াক কি হ'ব, এইটো হৈ যাব 16x স্কয়াৰ আৰু এইটো হ'ব কি -8x আৰু এইটো কি হ'ব 1 = 0। এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰিলে কি পাম, ক্ৰস মাল্টিপ্লাই কৰি গলে হৈ যাব 16x স্কয়াৰ - 8x + 1 = 0। এতিয়া মই তোমালোকক কি কৈছো, এই প্ৰসেছটো কৰিব লাগিব উৎপাদক বিশ্লেষণ বা ফেক্টৰাইজেশ্যন প্ৰসেছত। তো ফেক্টৰাইজেশ্যন প্ৰসেছ কৰিবলৈ হলে আমি কি কৰিব লাগিব, অলৰেডি আমি জানোৱেই কি কৰিব লাগিব। যেটো ফাৰ্স্ট কনস্ট্যান্ট আছে, ফাৰ্স্ট x স্কয়াৰ টাৰ্মৰ লগত কি কনস্ট্যান্ট আছে, কি ধ্ৰুবক আছে 16 আৰু c কি আছে 1। সো 16 × 1, 16 × 1 = কি পালো আমি, 16 × 1 = হল 16। এতিয়া আমি এই টাৰ্মটো কেনেদৰে ডিজাইন কৰিব লাগিব যাতে হিহত দুটাৰ এই টাৰ্মটো যি দুটা কনস্ট্যান্টে গঠন হ'ব সেই দুটাৰ পূৰণফল কি হ'ব লাগিব, এই 16 হ'ব লাগিব। চাওঁচোন আহা কেনেদৰে আমি ডিজাইন কৰিব পাৰো। -8x = কি লিখিম আমি, -4x and -4x কম্বাইন্ড হৈ কি হয় -8x হয়। আৰু এতিয়া আমি চাওঁ -4 * -4 = কি, -4 * -4 = 16। গতিকে আমি এই ইকুৱেশ্যনটোৰ নেক্সট স্টেপটো কেনেকৈ লিখিম, 16x স্কয়াৰ -4x + 1 = 0। তো এতিয়া আমি কি কৰিম, ইয়াত এটা দুইটাতে x কমন আছে আৰু 4 টো ইয়াতো আছে গতিকে আমি 4x বাহিৰলৈ আনিম। 4x বাহিৰলৈ আনিলে এই টাৰ্মটোত কি থাকিব 4x আৰু এইটোত কি থাকিব -1। ঠিক তেনেদৰে আমি ইয়াত কি লম, -1 এটা কমন লম। -1 টো কমন ললে কি হ'ব 4x - 1। তো এতিয়া আমি ফাইনালি দুইটা টাৰ্মৰ পৰা 4x - 1 টাৰ্মটো কমন লম, 4x - 1 আৰু ইয়াতো হলে কি হ'ব 4x - 1 = কি হ'ব, = 0। এতিয়া আমি মূল উলিয়াবলৈ হলে কি কৰিব লাগিব, প্ৰথম এই টাৰ্মটোক 0 ধৰিব লাগিব, পিছৰ বাৰো এই টাৰ্মটোক 0 ধৰিব লাগিব। সো ফাইনালি আমি ফাৰ্স্ট টাৰ্মটোক 0 ধৰিলে আমি পাম 4x = 1 or x = কি হ'ব 1/4। সেকেন্ডটো টাৰ্ম কৰিলেও একে পাবা, কিয়নো দুইটা টাৰ্ম ইয়াত আমি একেই পালো যে 4x - 1। গতিকে এই ইকুৱেশ্যনটোৰ মূল কি হ'ব, মূল হ'ব 1/4, 1/4। আৰু এটা নেক্সট কুৱেশ্যন লৈছো, এইটো মই বিশেষকৈ উৎপাদক বিশ্লেষণ বা ফেক্টৰাইজেশ্যন কৰিয়েই মই সলভ কৰিম, কিয়নো তোমালোকে ইজিলি ফৰ্মুলা ইউজ কৰি সলভ কৰিব পাৰা, কাৰণ ফৰ্মুলাটো মেমৰাইজ কৰিলেই সেইটো সলভ কৰিবলৈ সহজ হৈ উঠিব। এতিয়া আহা আমি জানো যে ফেক্টৰাইজেশ্যন কৰিবৰ কাৰণে কি কৰিব লাগিব, ফেক্টৰাইজেশ্যন কৰিবৰ কাৰণে কৰিব লাগিব প্ৰথম টাৰ্মটো আৰু লাষ্ট টাৰ্মটোৰ মাল্টিপ্লিকেশ্যন, যিটো ধ্ৰুবক আছে কনস্ট্যান্ট। ইয়াত কনস্ট্যান্ট কি আছে 100 আৰু ইয়াত কি আছে 1। সো 100 × 1 কি হ'ব 100। এতিয়া আমি এই মাজৰ টাৰ্মটোক কি ধৰণে ডিজাইন কৰিব লাগিব, এনেদৰে যে তাৰ কনস্ট্যান্ট দুটাৰ পূৰণফল কি হ'ব 100 হ'ব। এতিয়া 20 আমি কেনেদৰে পাব পাৰো, যাতে 20 টাৰ্মটো এই দুটা টাৰ্মে কনস্ট্ৰাক্ট হ'ব যাৰ মাল্টিপ্লিকেশ্যন কি হ'ব, মাল্টিপ্লিকেশ্যন 100 হ'ব। আমি জানো যে -20x = কি হ'ব পাৰে, -10x - 10x। এতিয়া কিয় মই -10x - 10x লিখিলো চোৱা, -10 × -10 কৰিলে কি পাম 100 পাম। গতিকে মিলি গৈছে এইটোৰ সৈতে। গতিকে আমি নেক্সট স্টেপটো কি কৰিম, এই ইকুৱেশ্যনটো নেক্সট স্টেপ কৰিম 100x স্কয়াৰ -10x - 10x
plus 1 equal to 0. So here 10x eta common lolu 10x common lole thakibo 10x minus 1 yat minus 1 common lolu 10x minus 1 equal to 0. So finally moi palu 10x minus 1 10x minus 1 equal to 0. তো এতিয়া আমি কি পাম এতিয়া আমি 10x এটুক যদি ইকুৱেল টু 0 ধৰো 10x minus 1 equal to 0 ধৰিলে কি হ'ব x equal to 1/10 ইটো টাৰ্মো যেহেতু একেই সেম 10x minus 1 সো ইটো ক্ষেত্ৰটো কি পাম x equal to 1/10 তো ইয়াৰ মূল দুটা কি হ'ব মূল হ'ব 1/10, 1/10 এই নেক্সট কুৱেশ্যনটো এই নেক্সট তিনিটা কুৱেশ্যন আছে এই তিনিটা কুৱেশ্যনৰ মই ফাৰ্স্ট কুৱেশ্যনটো কৰি দিছো তোমালোকে নিজে এই পিছৰ 4 and 5 টো কৰিবলৈ ট্ৰাই কৰিবা মই এইকিটা HSLC 2021 ৰ পুৰা সম্ভাৱ্য কুৱেশ্যন বুলি ভাবিছো মোৰ ধাৰণা মতে সো আহা আমি ফাৰ্স্ট কুৱেশ্যনটো ট্ৰাই কৰো এই ফাৰ্স্ট কুৱেশ্যনটো তোমালোকৰ 5 ৰ পৰা 3 মাৰ্কস থাকিব পাৰে 5 to 3 মাৰ্কস এই কুৱেশ্যনটোত পাব পাৰে তো ফাৰ্স্ট কুৱেশ্যনটো কি কৈছে find two numbers find the two number whose sum is 27 and product is 182 আসামি স্টুডেন্ট খিনি সকলৰ বাবে কৈছো যে এই কুৱেশ্যনটোৱে কৈছে যে দুটা নম্বৰ বিচৰা যাৰ যোগফল কি হ'ব যাৰ যোগফল হ'ব 27 আৰু প্ৰডাক্ট মানে পূৰণফল হ'ব 182 মই ধৰি ললো প্ৰথম সংখ্যাটো এই প্ৰথম কুৱেশ্যনটো মই এনসাৰ কৰি দিছো ঠিক আছে মই ধৰি ললো যে এটা সংখ্যা হ'ল x ধৰি ললো এটা সংখ্যা x ওকে এটা সংখ্যা x যদি এটা সংখ্যা x হয় ইটো সংখ্যা কি হ'ব সেকেন্ড সংখ্যাটো কি হ'ব সেকেন্ড সংখ্যাটো হ'ব কি হ'ব সেকেন্ড সংখ্যাটো হ'ব 27 minus x কিয়নো আমাক ইয়াত কৈয়ে দিছে যে সাম সংখ্যা দুটাৰ সাম কি কৈছে 27 যদি এটা x হয় গতিকে ইটো obviously 27 minus x হ'ব এতিয়া সেকেন্ড আমাক কি কৈছে কুৱেশ্যনটোত কৈছে যে প্ৰডাক্ট সংখ্যা দুটাৰ প্ৰডাক্ট বা পূৰণফল কি বুলি কৈছে পূৰণফল কৈছে আমাক 182 গতিকে আহাচোন চাও কি হ'ব সংখ্যা দুটা কি আছে x আৰু 27 minus x x পূৰণ 27 minus x equal to কি হ'ব 182 তো ইয়াত কৰিলে কি হ'ব x into 27 27x আৰু x into minus x minus x squared equal to 182 গতিকে ফাইনালি এটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যনে হৈ গ'ল তো এই ইকুৱেশ্যনটো তোমালোকে সলভ কৰিলে এনসাৰটো পাবা আহা আমি এই ইকুৱেশ্যনটো সলভ কৰো এই ইকুৱেশ্যনটো কি পালো আমি ইকুৱেশ্যনটো পালো x square minus 27x plus 182 equal to 0 তো আমি ইয়াত ফ্যাক্টৰাইজেশন ইউজ কৰিম ফ্যাক্টৰাইজেশন ইউজ কৰিবলৈ হলে এই টাৰ্মটো কি ভাগত ভাগ কৰিব লাগিব চাও আহা এই ফাৰ্স্টটো কি আছে 1 আৰু পিছতো কি আছে 182 গতিকে 1 cross 182 equal to 182 এতিয়া আমি মিডল টাৰ্মটো কেনে ধৰণে ডিজাইন কৰিব লাগিব যাতে তাৰ প্ৰডাক্টটো সদায় 182 হয় সো আমি নেক্সট স্টেপত সো আমি এইটো উলিয়াব পাৰিম কেনেদৰে আমি এতিয়া x squared minus 13x minus 14x লিখিলো ইয়াত কিয় লিখিলো হেতু সোৱা কিয় লিখিলো হেতু ইয়াত চালে তোমালোকে পাবা যে minus 13x minus 14x equal to কি হয় minus আৰু কি হয় minus 13 into minus 14 equal to হয় তোমাৰ 182 গতিকে ফাইনালি আমি ইয়াপা কি লম x টো কমন লম x minus 13 থাকিল minus 14 কমন ললো x minus 13 থাকিল তো ইয়াত পালো আমি এটা x minus 13 আৰু এটা পালো x minus 14 equal to 0 so first এই টাৰ্মটো equal to 0 ধৰিলে আমি কি পাম x minus 13 equal to 0 ধৰিলে পাম x equal to 13 সেকেন্ড বাৰ আমি এটুক 0 ধৰিলে পাম x minus 14 equal to 0 ধৰিলে পাম x equal to 14 গতিকে সংখ্যা দুটা কি হ'ল সংখ্যা দুটা হ'ল গতিকে সংখ্যা দুটা হ'ল
সংখ্যা দুটা হ'ল তোমাৰ 13 আৰু 14 13,14 সো থ্যাংক ইউ যদি ভিডিওটো ভাল পালা লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা থ্যাংক ইউ সো মাচ